কিছুদিন পূৰ্বে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বুলি জনাজাত জুবিন গাৰ্গে এক মন্তব্য প্ৰকাশ কৰিছিল অসমীয়া ভাষাৰ 200 বছৰ হোৱা নাই, কিন্তু তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। জুবিন গাৰ্গৰ যি এই মন্তব্যৰ পিছতে এগৰাকী কবি হিচাপে এগৰাকী সাহিত্যিক হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? যিকোনো এটা ভাষা আধুনিক ৰূপ পাবলৈ অতি কমেও 1000 বছৰ লাগিবই। গতিকে অসমীয়া ভাষাটো এটা পূৰ্ণ ৰূপ পাইছে, আধুনিক ভাষা হৈছে। গতিকে এইটো ভাষা 1000 বছৰটো হোৱাৰ উপৰি এইটো ভাষা যিহেতু 2000 বছৰ হৈছে, এয়াও প্ৰমাণ হৈছে। আমি ভাষা বিজ্ঞানৰ দৃষ্টিৰে যদি চাওঁ, দেখা পাম যে 2000 বছৰ হৈ গ'ল আৰু বঙালী ভাষাতকৈ এইটো পুৰণি ভাষা। কাৰণ বঙালী ভাষা হৈছিলে জন্ম হ'বৰ আজি 14,000 বছৰ, মানে 1400 বছৰহে হৈছে। গতিকে তাতকৈও 600 বছৰ পুৰণিহে ভাষা। এসময়ত অসমীয়া ভাষাটোক বঙালী ভাষাৰ অপভ্ৰংশ বুলিয়ে ভবা হৈছিলে। এইটো এটা ভুল, আৰু এই ভুলটো হ'ব পাৰিছিলে এক ধৰণৰ এনেকুৱা শ্ৰেণীৰ মানুহে যিবোৰ অকৰ্মণ্য, যিবোৰ সোপাঢিলা মানুহ, তেওঁলোকৰ অজ্ঞতাৰ কাৰণে হ'ব পাৰিছিলে। গতিকে এই কথাই আজি প্ৰমাণ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে। গতিকে জুবিন গাৰ্গে যদিও কৈছে তেওঁ মানে ক'ত পাইছে, ক'ত কি তথ্য পাইছে বা কোনে তেওঁক শিকাইছে, এই কথা মই নাজানো, কিন্তু এইটো এটা ভুল তথ্য। গতিকে মানুহে, মিডিয়াই আৰু মানুহৰ মুখে মুখে এই কথাবোৰ হ'বই নালাগিছিল, প্ৰচাৰ হ'বই নালাগিছিল। তেওঁ কৈছে বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ কথা কয়, আমি সেই কথাবোৰ ইগনৰ কৰিব পাৰিব লাগিব। অসমীয়া ভাষা যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, ইতিমধ্যে আপুনি কৈছে অসমীয়া ভাষা বহুত বছৰ হৈ গ'ল, 2000 বছৰ হৈ গ'ল। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত কিমান সুৰক্ষিত হ'ব অসমীয়া ভাষা? সেইটোহে ডাঙৰ প্ৰশ্ন। অসমীয়া ভাষা এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাৰ পিছত এতিয়া ভাষা গৌৰৱ সপ্তাহো পালন কৰিছে। গতিকে মই এই কথাটোত মই একেবাৰে আগ্ৰহী নহয়। গৌৰৱ সপ্তাহ পতাতকৈ চিকিৎসা সপ্তাহে পাতিব লাগিছিল। কাৰণ অসমীয়া ভাষাটো এক ধৰণৰ এতিয়া কেঞ্চাৰ ৰোগীৰ নিচিনা হৈ পৰিছে। এটা ধুনীয়া ধ্ৰুপদী ভাষাৰ এটা চোলা পিন্ধাই দিলে, জাক জমক চলাই পিন্ধাই দিলে, সেই ভাষাটো নাবাচে। কেঞ্চাৰ ৰোগীজন যেনেকৈ নাবাচে, ভাষাটো এনেকৈ নাবাচে। অসমীয়া ভাষাৰ এতিয়া সংকটহে হৈছে। কাৰণ অসমীয়া মাধ্যমৰ স্কুলবোৰ বহু বন্ধ হৈ গৈছে। অলপতে 4000 কিমান বন্ধ হৈ গ'ল, 4000 নে 6000 কিমান বন্ধ হৈ যোৱা শুনিলো, পেপাৰত গ'লো। গতিকে এইবোৰ বাতৰিয়ে হতাশগ্ৰস্ততাই আনে অসমীয়া মানুহে। গতিকে কি ধৰণে বিশ্বাস কৰিব যে অসমীয়া ভাষাটো জীয়াই থাকিব? আজি সুদূৰ 100 বছৰ পিছত অসমীয়া ভাষাৰ অৱস্থা কি হ'ব মই নাজানো। কাৰণ মানুহবোৰে অসমীয়া ভাষাটো ক'বলৈ এৰি দিয়া নিচিনা হৈছে। চৰকাৰৰ কোনো পদক্ষেপ নাই। অসমৰ চৰকাৰী কাৰ্যালয়বোৰত অসমীয়া ভাষাৰ ব্যৱহাৰ নাই। ইংৰাজী মাধ্যমৰ যিবোৰ বিদ্যালয় আছে, তাত অসমীয়া ভাষাটোক আমি বাধ্যতামূলক কৰিব পৰা নাই। তেনে অৱস্থাত আমি অসমীয়া ভাষাটো সুৰক্ষিত বুলি কেনেকৈ ক'ম? আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিও অসমীয়া ভাষাটোক নিম্ন শ্ৰেণীৰ এক ধৰণৰ ভাষা বুলি ভাবে। ইংৰাজী মাধ্যমতকৈ আৰু হিন্দী মাধ্যমতকৈ যেন অসমীয়া ভাষাটো এক ধৰণৰ নিম্ন স্তৰৰ ভাষা। এই মানসিকতাটো ক'ৰ পৰা কেনেকৈ জন্ম হৈছে নাজানো। এইটো ব্যৱহাৰিক উপযোগী অসমীয়া ভাষাৰ কম বুলি ভাবিছে, এইটো অতি ভুল। কিন্তু এই যে আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ এই ধাৰণাটো সলাব লাগিব। এই যে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ পিছত তেওঁলোকে নিশ্চয় এইটো সলাব পাৰিব লাগে। যদি এইখিনিৰ পিছতো তেওঁলোকে নসলায়, তেতিয়াহ'লে কিন্তু এইটো এক ধৰণৰ অৱক্ষয় বুলি ক'ব পাৰি। অসমীয়া মানুহৰ এক ধৰণৰ অৱক্ষয়, এক ধৰণৰ স্খলন হৈ আছে বুলি, মানসিক স্খলন হৈ থকা বুলিয়ে ক'ব পাৰি। যাৰ ফলত এনেকুৱা ধৰণৰ কথাবোৰ সংঘটিত হৈ আছে। অসমীয়া মাধ্যম, বহু ক্ষেত্ৰত মাধ্যমক লৈ বিতৰ্ক হয়, বা যেতিয়া গ্ৰন্থমেলা আয়োজন কৰা হয়, গুৱাহাটী মহানগৰীত গ্ৰন্থমেলা আয়োজন কৰা হয়, তেতিয়া কিন্তু বহু ক্ষেত্ৰত প্ৰশ্ন উঠে যে অসমীয়া ভাষাৰ যিখিনি পঢ়ুৱৈ, অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যিখিনি পঢ়ুৱৈ হ'ব লাগিছিল, সেইখিনি পৰিমাণে হোৱা নাই। তাৰ পৰিৱৰ্তে কিন্তু হ্ৰাস হৈছে, পূৰ্বতকে বহুখিনি হ্ৰাস হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয়। তাৰ বিপৰীতে অভিভাৱকসকলক দেখা পোৱা গৈছে চৰকাৰী খণ্ডৰ যিখিনি অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, তাৰ পৰিৱৰ্তে কিন্তু নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ স্কুলত তেওঁলোকে এডমিশ্যন দিয়াইছে। এই যি অসমীয়া ভাষাৰ পঢ়ুৱৈৰ সংখ্যা কমিছে আৰু যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ আকৰ্ষণ, এই দুইটা বিষয়ক লৈ কি ক'ব? এইটোৱে অসমীয়া
ভাষাৰ কিতাপ প্ৰকাশ হৈছে কিন্তু পঢ়ুৱৈ নাই। প্ৰকাশকবিলাকে প্ৰকাশ কৰিছে আৰু প্ৰকাশকবিলাকৰো সমস্যা। এখন কিতাপ যদি বিক্ৰী নহয়, প্ৰকাশকৰ সমস্যা। সেয়ে প্ৰকাশকবিলাকে এতিয়া লিখকসকলৰ পৰা পইচা লৈ পেলাই, টকা লৈ পেলাই কিতাপ প্ৰকাশ কৰে। এনেকুৱা এটা অৱস্থা হৈছেগে। অসমৰ এইটো পৰম্পৰা আগতে নাছিলে। এই পৰম্পৰাটো আহিছে, এই কাৰণেই আহিছে যে ভাষাৰ মানুহে পাঠক নাই। অসমীয়া ভাষাৰ কিতাপ পঢ়াৰ কাৰণে কোনো পাঠক নাই, যাৰ ফলত প্ৰকাশকৰ এই সমস্যা হৈছে। কিন্তু বছৰে বছৰে গ্ৰন্থমেলা হয়, এটা উৎসৱৰ নিচিনা হয়, কিতাপ এখন প্ৰকাশ কৰি ভাল পায়। আৰু লিখকসকলেও কিতাপ এখন প্ৰকাশ কৰে, তেওঁলোকৰ এটা আৱেগ থাকে, আৱেগ জড়িত হৈ থাকে। ফলত তেওঁলোকে নিজৰ পইচা দি খৰচ কৰি হলেও তেওঁলোকে কিতাপখন প্ৰকাশ কৰে। কিতাপখন পাঠকে পঢ়িছে নে নাই তাৰ প্ৰতি তেওঁলোকৰ ভ্ৰক্ষেপ নাই। আৰু পাঠকসকলে পঢ়িবলৈ এতিয়া মানে অসমীয়া ভাষাৰ কিতাপ পঢ়িবলৈ একেবাৰে আগ্ৰহী নহয়। মাত্ৰ কেইজনমান পাঠক আছে যিসকলে পঢ়ে, যিসকলে অসমীয়া কিতাপ বিচাৰে। বাকী তাৰ তুলনাত, তাৰ বিপৰীতে ইংৰাজী ভাষাৰ কিতাপ কিন্তু মানুহে পঢ়ে। কোনবোৰ মানুহে পঢ়ে? যিবোৰ মানুহে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ি ডাঙৰ দীঘল হৈছে, যিবোৰ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ি আছে, সেইবোৰ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমৰ কিতাপ বিচাৰিহে। তেওঁলোকে অসমীয়া মাধ্যমৰ কিতাপখনৰ নামটোকে পঢ়িব নাজানে, কিতাপখনৰ নামটো পঢ়িব নাজানে, আখৰ চিনি নাপায়। গতিকে তেনেকুৱা এটা অৱস্থা হৈছে যেতিয়া এই সমস্যাটো থাকিবই। গতিকে কি ক'ম, ইয়াৰ পৰা হাত সৰাৰ কিবা উপায় মই একো দেখা নাই। এক ধৰণৰ সমস্যা, এক ধৰণৰ সংকট। মই সেইকাৰণে হাত সৰা শব্দটোৱে কৈছো। এই সংকটৰ পৰা আমাৰ অসম সাহিত্য সভাৰ নিচিনা সংগঠনবিলাকে, ছাত্ৰ সন্থাৰ নিচিনা সংগঠনবিলাকে চিন্তা কৰিব লাগে। এইবোৰ জাতীয় সংগঠন, তেওঁলোকে চিন্তা কৰিব পাৰিব লাগিছিল। তেওঁলোকৰ কিবা আহ্বান থাকিব লাগিছিল চৰকাৰৰ প্ৰতি, মানুহৰ প্ৰতি, সমাজৰ প্ৰতি, স্কুলবিলাকৰ প্ৰতি। তেওঁলোকৰ কোনো আহ্বান নাই। গতিকে কাৰো যদি দায়বদ্ধতা নাই, গতিকে কি ক'ম আৰু, এইটো এক ধৰণৰ স্খলন বুলি কৈছো মই সেইকাৰণে। গোটেইখিনি এটা প্ৰতিযোগিতাৰ মাজত সোমাই পৰিছে গোটেই বস্তুখিনি। প্ৰতিযোগিতা মানে কি প্ৰতিযোগিতা কথা কৈছে? আপোনাৰ মাধ্যম। মাধ্যম। ইংৰাজী মাধ্যমৰ লগত অসমীয়া মাধ্যমৰতো কোনো প্ৰতিযোগিতা মানে কৰি নাপাব, পাৰ নাপাব। তেওঁলোক ইমান দিনে দিনে তেওঁলোক মানে বৃহৎ হৈ গৈছে, বৃহৎ আকাৰ ধাৰণ কৰিছে, এক ধৰণৰ সৰ্বগ্ৰাসী হৈ ৰূপ লৈছে। গতিকে তাৰ তুলনাত অসমীয়া মাধ্যমৰ স্কুল, অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী বহুত ভেজিটেশ্যন, বহুত মানে ইহঁত থাকে আৰু থাকিব লাগে, চাপত থাকিব লাগে, বহুত চাপেশ্যনত থাকিব লগা হয়। গতিকে তাৰ পৰা মুক্তিৰ কোনো উপায় নাই। চৰকাৰে এই ক্ষেত্ৰত কাকো সকাহ দিয়া নাই। সৰ্বসাধাৰণৰ ল'ৰা ছোৱালীবোৰৰ প্ৰতি তেওঁলোকৰ কোনো নাই, সহানুভূতি নাই। যদিহে তেওঁলোকৰ চৰকাৰৰ যদি এই সাধাৰণ ল'ৰা ছোৱালী, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ প্ৰতি সহানুভূতি থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ সেই উৎসাহটো থাকিলেহেঁতেন। এই সাধাৰণ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ ওচৰলৈ গ'লোহেঁতেন, তেওঁলোকৰ দুখ দুৰ্দশা বুজিলেহেঁতেন, এই অসমীয়া মাধ্যমৰ স্কুলবোৰৰ ওচৰলৈ গ'লহেঁতেন, সেই স্কুলবোৰৰ কি সমস্যা বুলিৰ কথা শুনিলেহেঁতেন। তেওঁলোকৰ সেইবোৰ শুনাৰ কোনো নাই। আৰু ইংৰাজী মাধ্যমৰ যিবোৰ স্কুল আছে, তেওঁলোকৰতো তেনেকুৱা বিশেষ সমস্যাই নাই। তেওঁলোকৰ অৰ্থ আছে, পইচা আছে। ব্যক্তিখণ্ডৰ স্কুলবিলাকৰ নাই। অভিভাৱকসকলে তাত ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে অৰ্থ খৰচ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে, যিমান পইচা লাগে দি দিব পাৰে। কিন্তু অসমীয়া মাধ্যমৰ স্কুলত সেইবোৰ সমস্যা, চৰকাৰৰ কাণসাৰ নাই যেতিয়া কি ক'ম আৰু। এনেকেই মানে এক ধৰণৰ দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত অসমীয়া মাধ্যমৰ স্কুলবোৰ কলধকৈ জীয়াই থাকিব। সেয়াও আকৌ কিমান বছৰ থাকে, সেয়া সন্দেহ। শেষৰটো প্ৰশ্ন, দীঘলী পুখুৰী পাৰত যিটো মন্তব্য জুবিন গাৰ্গে কৰিছিলে, সেই মন্তব্য কৰা স্থানত কিন্তু এটা শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিলে। উৰণীয়া সেতু উন্নয়নৰ নামত যিটো উৰণীয়া সেতু চৰকাৰে তেওঁলোকে বনাই আছে, তাৰ বিপৰীতে কিন্তু যিখিনি গছ আছে দীঘলী পুখুৰী পাৰতে হওক বা বিভিন্ন স্থানৰ গছসমূহ চৰকাৰে কাটিবলৈ আৰম্ভ কৰিছে। সেই গছ কটাত বাধা দিয়াৰ কাৰণে ছাত্ৰ সমাজে বিশেষকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলে। কিন্তু সেই প্ৰতিবাদত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে যি ভাষাক লৈ মন্তব্য প্ৰকাশ কৰিলে, কোনোবা নহয় কোনোবা ক্ষেত্ৰত এই যিটো ইছ্যু আছিলে
গছ কটা বিৰুদ্ধে যিটো প্ৰতিবাদ, সেই ইছ্যুটো সম্পূৰ্ণৰূপে ডাইভাৰ্ট কৰা হ'ল নেকি? যদিহে তেনেকুৱা ধৰণৰ ডাইভাৰ্ট কৰা হৈছে বুলি ভবা হৈছে, তেতিয়াহ'লে এই কথাবোৰ লক্ষ্য কৰিব লাগিব তাত আন্দোলনকাৰীসকলে। কাৰণ তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে শান্তিপূৰ্ণভাৱে এই আন্দোলনটো কৰি আছে, এই বিদ্ৰোহটো কৰি আছে, এই প্ৰতিবাদটো কৰি আছে, সেয়া যাতে তেওঁলোকৰ মানে পথৰ পৰা বিচলিত নহয়, সেই কথাবোৰ তেওঁলোকে লক্ষ্য কৰিব লাগিব। কাৰণ তেওঁলোকৰ এক ধৰণৰ কষ্ট তেওঁলোকে কৰিছে, ৰাতি টোপনি ক্ষতি কৰি সেই গছবোৰ পহৰা দিছে, এয়া কম কথা নহয়। গতিকে তেওঁলোকৰ আৱেগ জড়িত আছে, তেওঁলোকৰ এই গোটেই গছবিলাকৰ লগতেই নহয়, তেওঁলোকে গোটেই সমাজখনৰ প্ৰতি এক ধৰণৰ দায়বদ্ধতাৰে তেওঁলোকে যুঁজিছে। সেয়া যদি সেই আৱেগক যদি কোনোবাই বিচলিত হৈ মানে প্ৰৰোচিতভাৱে বেলেগলৈ ডাইভাৰ্ট কৰিব খোজে, সেয়া মানে লক্ষণীয় হ'ব। সেয়া কিন্তু মানুহে নজৰ দি থাকিব লাগিব যাতে কোনো প্ৰকাৰে এই নহয়। কাৰণ আৰু তাৰোপৰি জুবিন গাৰ্গ তাত বহি থাকিলে তেওঁ যদি তাক নেতৃত্ব দিব খোজে, সেই নেতৃত্বকো আমি স্বীকাৰ কৰিব নালাগিব। কাৰণ জুবিন গাৰ্গে কোনো নেতৃত্ব দিব পৰা ব্যক্তি নহয়, এটা আন্দোলনৰ নেতৃত্ব দিব পৰা ব্যক্তি নহয়। সেই কথা কিন্তু অসমীয়া মানুহে জানে, সকলো প্ৰত্যেকজন অসমীয়া মানুহে জানে তেওঁ নেতৃত্ব দিব নোৱাৰে। তেওঁ হয়তো উৎসাহ দিব পাৰে, কিন্তু সেই উৎসাহটো আকৌ ভুলভাৱে যাতে প্ৰৰোচিত নহয়, কোনো সেই উৎসাহত যাতে কোনো প্ৰৰোচনাৰ বীজ নাথাকে, সেই কথাবোৰ লক্ষণীয়। সেই কথাবোৰ আমি সকলোৱে প্ৰত্যেকে আমি নজৰ দিব লাগিব। যদিহে তেনেকুৱা কৰিছে আমি সকীয়াই দিব লাগিব ছাত্ৰ ছাত্ৰীসকলক, আমি নিজেও সকীয়াই আমি যাব লাগিব। যিহেতু ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষাই লাভ কৰিলে, এই যি পবিত্ৰ ক্ষণ বুলি ক'ব লাগিব, পবিত্ৰ সময় বুলিয়ে ক'ব লাগিব, এই সময়ছোৱাত আপুনি অসমবাসীৰ কাৰণে কিবা ক'ব নেকি? কেনেকুৱা ভাৱে তেওঁলোকে নিজৰ ভাষাটোৰ প্ৰতি তেওঁলোকে সজাগ আৰু সচেতন হোৱা উচিত? মই অসমীয়া মানুহক, প্ৰত্যেকজন ব্যক্তিক, মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিক, সৰ্বসাধাৰণক সকলোৱে কম, তেওঁলোকে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ প্ৰতি, অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলক। ঘৰত অসমীয়া ভাষাত কথা বতৰা পাতক। প্ৰত্যেকজন অসমীয়াই নিজৰ মাতৃভাষাটোক পাহৰি যাব নালাগিব। মাতৃভাষাত কথা বতৰা পাতক, তাৰপিছত মনৰ ভাৱ আদান প্ৰদান কৰক, বন্ধু বান্ধৱৰ লগত কথা পাতক, বজাৰত কথা পাতক, অসমীয়া ভাষাত নিজৰ ভাষাত কথা পাতক। এই ধৰণেৰে তেওঁলোকে অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ মুখেৰে আৰু লিখিতভাৱে তেওঁলোকে নিজৰ এখন এপ্লিকেশ্যন, দৰখাস্ত এখন তেওঁলোকে যাতে অসমীয়া ভাষাত লিখে। কাৰণ অসমৰ ভাষা আইন এটা আছে, 1960 চনৰ ভাষা আইন হৈছে আজি 64 বছৰ পিছতো সেই ভাষা আইনটো চৰকাৰে প্ৰয়োগ কৰিব নোৱাৰিলে। কিন্তু আমাৰ সেই আইনখন আছে যিহেতু আমি প্ৰয়োগ কৰিব পাৰোঁ। প্ৰত্যেকজন ব্যক্তিয়ে যদি অসমীয়াত এখন দৰখাস্ত লিখিবলৈ আৰম্ভ কৰে, সেইখন অস্বীকাৰ কৰিব নোৱাৰে, কৰ্তৃপক্ষই অস্বীকাৰ কৰিব নোৱাৰে, তেওঁলোকে তাক ইংৰাজীলৈ নি পেলাই হ'লেও তাক কৰিব লাগিব। কাৰণ আইন আছে, আইনমতে সেইখন শুদ্ধ। আমি এই আইনবোৰৰ মানে ল'ব লাগে, সুবিধা ল'ব লাগে। সুবিধা লৈ পেলাই ভাষাটোক শ্ৰদ্ধা কৰিব লাগে। এই ভাষাটোক শ্ৰদ্ধা কৰিবলৈ জানিব লাগিব প্ৰত্যেকে। কাৰণ এটি শিশুক আমি অসমীয়া মাধ্যমত সৰুৰে পৰাই অসমীয়া মাধ্যমত যদি আমি শিকাওঁ, নিশ্চয় ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িব, তথাপি অসমীয়া পাঠটো আমি তাক পঢ়াব পাৰোঁ, অসমীয়া ভাষাত বুজাব পাৰোঁ। অসমীয়া ভাষাৰ আখৰবোৰ আৰু কথা কোৱাৰ এই কথাবোৰ আমি ধৰণবোৰ শিকাব পাৰোঁ। গতিকে অসমীয়া ভাষাৰ জয় হওক, জয়টো অসমীয়া ভাষা জননী, মই এইটো কৈছোঁ আৰু। ধন্যবাদ।